নমস্কাৰ মই দুৱাত ব্ৰেকছলৈ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅটো সাইৰেন বজাই বজাই পাৰ হৈ যোৱা এম্বুলেন্স নিশ্চয় আপোনালোকে দেখিছে আৰু এম্বুলেন্স একোখনৰ এটু কথাও নিশ্চয় লক্ষ্য কৰিছে যে এম্বুলেন্সখনৰ আগত যত এম্বুলেন্স বুলি লিখা থাকে এই এম্বুলেন্স বুলি লিখা আখৰবোৰ কিয় উলুটাকৈ লিখা হয় এই বিষয়ে ক'বলৈ এই ভিডিঅ'ত চেষ্টা কৰিম এম্বুলেন্স হৈছে এটা ইমাৰ্জেন্সি বা জৰুৰীকালীন সেৱা আৰু ইয়াত এটা সাইৰেন সংযুক্ত কৰা হয় সেই কাৰণে যে দূৰৰ পৰা সাইৰেনটো বজাই গলে শুনা পায় ৰাস্তাটো সাইড দিয়ে অৰ্থাৎ এম্বুলেন্সখন যাবলৈ সুচল কৰি দিয়ে এয়াই হৈছে এম্বুলেন্স একোখনত সাইৰেন সংযুক্ত কৰাৰ কাৰণ পিছে এম্বুলেন্সখনৰ এম্বুলেন্স আখৰটো উলুটাকৈ লিখাৰ কাৰণনো কি আপোনালোকে নিশ্চয় জানে আইনাই আমাক বিপৰীত প্ৰতিবিম্ব দিয়ে বা উলুটা প্ৰতিবিম্ব দিয়ে যদি কিবা কাৰণত এম্বুলেন্সখনৰ সাইৰেন নাবাজে বা বজোৱাৰ পৰা বিৰত থাকে তেতিয়া যদি আপোনাৰ গাড়ী বা বাইকখনৰ জৰিয়তে যদি আপুনি পিছফালে চাই তেতিয়াহ'লে এই উলুটাকে লিখা এম্বুলেন্স আখৰবোৰ আপোনাৰ আইনাখনত সঠিক ৰূপত দেখা দিব অৰ্থাৎ উলুটা আখৰবোৰ উলুটা নোহোৱা হৈ যাব যাৰ ফলত আপুনি ভালকে ধৰিব পাৰিব আৰু ৰাস্তাটো ইমাৰ্জেন্সি সাৰ্ভিসটো বা জৰুৰীকালীন সেৱাটোৰ বাবে এৰি দিব পাৰিব এম্বুলেন্সখনত উলুটাকৈ আখৰ লিখাৰ কাৰণটো সেয়াই আছিল আজিৰ ভিডিঅ'টোৰ বিষয়ে ধন্যবাদ